बिटिआर ओनसोलनि गुबुन गुबुन जायगायाव सोरखारि न' लुनायनि मुङाव जाख्ल'नायनि अजद सिखारबोबाय थानाय समावनो बे बाराव दावबायसा बर'नि भेरगाव बियाबाव सोरखारि न' लुनायनि मुङाव जाख्ल'नायनि अजद सिखारदों। उदालगुरि जिल्लानि भेरगावआव PMAYG न' बानायनायाव गोबां जाख्ल'नायनि अजद। मोनसेनि उनाव मोनसे सोरखारि न' लुनायनि मुङाव जाख्ल'नायनि अजद सिखारदों। डिमाकुसि VCDCआव ठिकादार महरनि UPPL मावथिनि हेंथायै बे अजदआ सिखारदों। 2 नं उत्तर डिमाकुसिनि नवीन रेखानि न' बानायनायनि बिबानखौ लादोंमोन UPPLनि दैदेनगिरिया। न'खौ लुजोबालासिनो ठिकादारा न' बानायनायनि मुङाव फैनाय रांखौ जानायनि अजद। নাম নবীন ডেকা। মই চৰকাৰৰ সুবিধা হিচাপে ঘৰ এটা পাইছিলোঁ। ঘৰটো পাওঁতে ৰজনী ডেকাই ঘৰটো ঠিকা ল'ম বুলি কৈ বহুত মোক হেৰি কৰি আহি পেলাই কোৱাৰ পিছত মই বোলো নিজৰ গাঁৱৰে ল'ৰা হিচাপে, কিন্তু তাৰ পিছত মই ফাৰ্ষ্ট কিস্তি উলিয়ালোঁ পইচাৰ 32,500। তাৰপিছত উলিয়ালোঁ 51,000 টকা। তাৰপিছত এক দিলোঁ 52,000 টকা। তাৰপিছত তেওঁ সেইখিনি খুব অহা হৈছিল। তাৰপিছৰ পৰা মানুহটোও নাহে, এতিয়া ঘৰটো আধৰুৱা হৈ থাকিল মোৰ। সেইটো কাৰণে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ। আৰু মই 6 বেগ চিমেণ্ট দিছোঁ। এই লোহা ওপৰৰ কি বুলি কয় এইটো ৰড তাৰপৰা বলটো দিছোঁ। এইখিনি যোগাৰ মই গোটাই দিছোঁ। কাঠটো মোৰ নিজৰ ঘৰৰ। আৰু টিংখিনি আনি দিছে এই 52,000 টকা ওলোৱাৰ পিছত। টিংখিনি সি অহা নাই, এই কাৰোবাৰ গাড়ী এখনত খেলি দিছে, মই নিজে ভাবি থৈ দিছোঁ। আৰু কিমান দিন হ'ল ঘৰটো পাব? ঘৰটো পাবা মোটামুটি 8 মাহমানে হ'ব এতিয়া। তাৰমানে মোৰ লগৰ ঘৰৰ পাৱাবিলাকৰ চব ক্লিয়াৰ, মোকটোৱে আধৰুৱা হৈ থাকিল। কামটো এতিয়া ক্লিয়াৰ কৰি দিয়া নাই আৰু নাই আপোনাক? দিয়া। পইচা পাতি ক্লিয়াৰ দিছে আপুনি? পইচা ক্লিয়াৰ দিছোঁ মই। 3 কিস্তি এটা হিচাপটো মই ক'লোৱে আপোনালোকক। ভিতৰত মাটিবিলাক কোনে ভৰাইছে? ভিতৰৰ মাটিটো সি ঠিকা দিয়া বুলি কৈ এতিয়া মাটিও নভৰৈ ঘৰটো এনেকুৱা কৰি পেলালে তাৰমানে। এনৰেগাৰ পইচা পাতি সোমাইছেনে নাই? জব কাৰ্ডৰ পইচাও উলিয়াই আনিছে নেকি সি, মই গম নাপাওঁ। হয়, মুঠতে আপুনি মোক চহীটো কৰিব দেই, পইচাটো সি আনে। মোৰ মেইন কথা এইটোৱে, তাৰমানে পইচাটো সি আনে। মই চহীটো কৰি দিয়াটো সত্য কথা। আৰু নাজানো আমি পঢ়িব আনিব নাজানা মানুহে আমি কি কৰিম। তাৰমানে মই সেইটো হেৰিলৈ কোৱা নাই, কাৰণ সি এইখিনি কাম কৰি দিবলৈ সি একা বহুত মোক ভুৱা চালি দিলা। কৈছে তই টেনশ্যন নকৰিবি, হেৰি নকৰিবি, মদ খাই তই পইচাকেইটা উৰাবি। মোৰ ওচৰত পুলিচো আনিছে একদিন। কিয় কাৰণে? তাৰমানে মদ খাই পাছবুকটো বন্ধক ৰখাৰ নিচিনা কৰি থলাহি মোক। আপোনাৰ পাছবুকটো তেখেতৰ তাতে আছে? নাই, এতিয়া এই লাষ্ট কিস্তি উলিয়াই দিয়াৰ পিছত মোক পাছবুকটো দিছে। মানে পইচাখিনি দিয়াৰ পিছত আপোনাক দিছে? পাছবুকটো দিছে। তাৰমানে এতিয়া মানুহটোৱে তাৰমানে খবৰো নলয়, হেৰিও নলয়। এতিয়া মই যাওঁ অকল ঘৰত এই যাই পাত তুলিবা, আমিতো বহি থাকিলে খাব নাপাওঁ। হয়, এতিয়া মোৰতো ল'ৰা নাই, আমি গোটেইকেইটা ছোৱালীয়ে মোৰ। এতিয়া এই পৰ্যায়ত সি পেলাই থৈছে মোক। এতিয়া নহয়, সি হেৰি নদীৰ মাছটো সি আনে। এই পচা মাছ একোৱা লৈ যা বুলি কয়, সেইটো আৰু 20 টকা এটা মাল খাব দিয়ে, সেইটোও ফাঁকি দি সঁচাখিনিয়ে ক'ব লাগে। মোৰো সঁচা হয়, এই 20 টকা মাল খাই গৈ আছোঁ, সি ভাল মাছটো ল'ব, 20 টকা মালটো খুৰি দিলে মই আৰু ঘূৰি আহোঁ। আৰু পইচাকেইটা সি লৈ আহে বেগত ভৰাই। অনুৰোধ এটাই কৰিছোঁ যে ঘৰটো মোক ভালকৈ বনাই দিব লাগে। 52,000 টকা উলিয়াই আনি সি ফাঁকি দি পেলাই সি পইচাটো তাতে জমা থৈ আহিছে। মই এইটো গম পালোঁ। কোন বলেন? এই হেৰি চিমেণ্ট বিক্ৰী কৰে। হয়, তাৰমানে মোক দেখাই পেলাই পইচাটো তাক বাকী দিবা আছোঁ বুলি কৈ পেলাই পইচাটো তাতে জমা থৈ পেলাই সি মোক 20 টকা এটা দিকে দিছে। 20 টকা দি মাল খালোঁ। তাৰপিছত মই মাল খাওঁতে ফাঁকি নিদিওঁ, সেইটো সত্য কথাই, ৰাজাই জানে মোৰ। তাৰপৰা তই 20 টকাৰ মাল খাই ভাল মাছকেইটা কিনিলা। তাৰপিছত মই চাইকেল লৈ আহিলোঁ, সি পইচাটো বলত তাৰপৰা লৈ পেলাই ঘৰলৈ আহিছে। এতিয়া তাৰপৰা মোৰ খবৰো নাই, হেৰিও নাই। আৰু ঘৰ এনেকৈ পৰি থাকিল। এতিয়া আপোনালোকে এতিয়া কি কৰে, মই সুবিধা চৰকাৰৰ জানো। এতিয়া মই চৰকাৰৰ আকৌ হেৰি কৰিছোঁ, বলক হেৰি কৰিছোঁ মই, যাতে ঘৰটো ভাল হ'ব লাগে। কাৰণ বহুত কষ্টৰ মূৰত ঘৰ এটা পাইছোঁ। ঘৰটো লাগে আৰু সোনকালে ঘৰটো ভাল হ'ব লাগে।